তো নমস্কাৰ গাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ। আজি যাবলৈ ওলাইছোঁ গাইজ খানা পাৰ্টি, মানে বেছি ডাঙৰ পাৰ্টি নহয়। এই আমাৰ ইয়াতে ওচৰতে ৰাণীখামাৰ বুলি এঠাই আছে, তাতে আমি আমাৰ অফিচৰ ষ্টাফৰ 7-8জনমান ল'ৰা গৈ পেলাই মানে আজি খানা এটা আয়োজন কৰিছোঁ আৰু তাতে গৈ পেলাই সকলোৱে খাম। এতিয়া বেছি দেৰি নকৰোঁ, আপোনালোকক ডাইৰেক্ট আপোনালোকক ভিডিঅ'টো দেখাই দিওঁ। নহ'লে আহক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো গাইজ এয়া আমি যাবলৈ ওলাইছোঁ, তেনেহ'লে বলক আৰম্ভ কৰোঁ আমি আজিৰ ভিডিঅ'টো। এয়া আমি গোটেইবিলাক ৰেডি হৈছোঁ আৰু সকলোখিনি, বলক তেনেহ'লে। গাইজ আমি এতিয়া গৈ আছোঁ, ইয়াৰে পিছত আমি বৰিহাট পাম, তাৰপিছত বাগান পাই পেলাই আপোনালোকক ডাইৰেক্ট দেখুৱাম আমি ৰাণীখামাৰ গৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিম। কাৰণ গৈ থকা ভিডিঅ'খিনি বেছি নিদিওঁ আৰু বহুত দীঘলেই হৈছে ভিডিঅ'টো, সেইকাৰণে অলপ এয়া গাইজ আমি গৈ আছোঁ এতিয়া। আমি লাহেকৈ চান্দুবি পাম আৰু বাৰীঘৰ ফালে গৈ পেলাই আৰু ৰাণীখামাৰত দেখি যাম ডাইৰেক্ট, যিহেতু আমাৰ খানাটো ৰাণীখামাৰত হ'ব আজি। গাইজ আমি ই ৰিক্সা আমাৰ পিছে পিছে আহিছে বস্তুবিলাক লৈ, আৰু আমি ইয়াতে ৰখি আছোঁ। এইখিনি তাৰমানে আপ আছে ই ৰিক্সাখনৰ, এইখিনিত আৰু আমি অলপমান ধাক্কা দিব লাগিব। তো এনেকৈ যাব লাগিব আৰু উপায় নাই গাইজ, বেলেগ গাড়ী বুক নকৰিলোঁ, যিহেতু বেছি মানুহ নহয়, আমি ই ৰিক্সা লৈ আহিলোঁ সেইকাৰণে। এতিয়া আহক আপোনালোক দেখো, ই ৰিক্সাখন আমি ধাক্কা মাৰি পেলাই উঠাব লাগিব এইখিনি। अरे कहना क्या चाहते हो? চব দিব লাগিব ব্লগত। গাইজ আমি ই ৰিক্সা ঠেলি আছোঁ গাইজ, চলি আছে। গাইজ গৈ আছোঁ আমি আৰু ই ৰিক্সাখন ধাক্কা মাৰি পেলাই অলপমান উঠাই দিলোঁ। এতিয়া আৰু যিখিনি আপোনাৰ প্লেন ৰাস্তা সেইখিনি যাব, আৰু ই ৰিক্সাখন নিজে নিজে আমি গৈ থাকোঁ, আৰু যোনখিনি যাব সেইখিনিত আৰু আমি ধাক্কা মাৰি দিম। আজিৰ খানাটো মানে মনত থাকিব গাইজ আমাৰ আৰু। গাইজ আৰু এটা আহিল, আৰু আমি ধাক্কা মাৰিব লাগিব। বম খানা গাইজ, চলি আহা ডাইগত দি, চলি আহা ডাইগৰি দি গোটেইকেইটা। হাই বল দে, হাই বল দে, আমাৰ ভাই হাই বল দে কেন ৰেপে। এবাৰ ৰেডি হলো, সব দেंगे। ये हमारा बॉक्स गाइस, कॉपीराइट लगेगा मेरा वीडियो पे। चल चल रेडियो। हम लोगों का हालत पिकनिक पे आते रिक्शा ঠেলো। এইটো পিকনিকটো ভালকে মনত থাকব। এইটো পিকনিকটো মনত থাকব গাইজ আমাৰ কেইটা।
গাইজ আমি আহি পালোঁ ৰাণীখামৰ লোকেশ্যন। এতিয়া আমি বস্তুখিনি অলপ টেণ্ট আছোঁ, যোগাৰ পাতি কৰি পেলাই ভিডিঅ'টো ভালদৰে আৰম্ভ কৰি আছোঁ। গাইজ আমি খানাৰ কাৰণে শিল নিব আহিছোঁ, একদম মাজক গেলি আহিছোঁ, কিমান ভিতৰত আহিছোঁ চাওক আপোনালোকে। এয়া গাইজ শিল লৈ লওঁ। ঐ আহিব লাগব, আহিব লাগব। গাইজৰ পৰা শিল নিম এতিয়া, ডাঙৰ ডাঙৰ শিল কেইটামান উঠা। কিবা আছে দে। এয়া গাইজ আমাৰ খানা বনাই আছে, চব ৰেডি হৈছে, এতিয়া বনাইহে কথা গাইজ। এইবিলাক বেলেগ বেলেগ মানুহ পিকনিক খাই আছে দূৰত দূৰত দুনিয়াৰ। খানা হৈ গেছে আমার। दिलबर आ जाओ ब्लॉग में, सब लोग ब्लॉग में आ जाओ। কৈ দিছোঁ, কৈ দিয়ে মই লাগিম। ये दोनों लड़कियां देख रहा है। Spicy meat. Yeah, boy. अंकल ये वाला साड़िया पर मोये से भाजी गाइस ये गाइस আজি मोये बनावले কথা এনি আধা খালি খাবো। Thanks. Love you. আৰু কিবা এ ছাগলৰ মাংস এ ব্ৰইলাৰ কমন মাৰিম দে। আৰু হেতো আৰু গাইস গপাই মানে আপি চাই আছে, মই ভাত বনাই আছো এতে খালি। अमर सिंह ये भी शेफ बना हुआ है, चिकन बना रहा है। ए बोल रहे भाई, तू बोल रहा है, ब्लॉग में दिखेगा। बोल दे दिलावर मेरे तरफ से बोलो ना। ये अमर भाई है हमारे, मस्त एकदम यूपी से बावर्ची आए हैं। चिकन बनाते हैं, चिकन स्पेशलिस्ट है ये। क्या चिकन स्पेशलिस्ट? हां चिकन। स्पेशलिस्ट हम लोग पहाड़ों के बीच मौज कर रहे हैं। देखिए आप लोग ये नज़ारा कितना अच्छा लग रहा है। वायरल हो जाएंगे। ओए নহয় जितु इनके भात बने थाका देखली जाय आपि चली भिडिओটো चाय लगे लगे एक माने हस्बैंड मटेरियल বুলি বনা मुखखानो देखा दिख नेকি একবার কি ফৌগা চলি आपा जाने भाई मटन और ये चिकन है। ये मटन है और इधर चिकन अभी हो रहा है। भाई ये ब्लॉग शेयर पे लगा देना। और ये अमर सिंह यूपी से, और ये दिलावर सीमान का गुंडा बिहार से, 2 बूंद दूध की उसके बाद बंदा ये पवन भाई जो इधर जो लड़की देखने में स्पेशलिस्ट है इधर। ऐसा स्पेशलिस्ट मत डाल। मजाक थोड़ी कर रहे हैं। बनने के लिए काको লৈ থাকা নাই নাই দে खा लो ना। हो गया क्या? देखते हैं वही तो देखेंगे होगा क्या। ए भाई जमा खाना रेडी কি দিছা বইলার নাকি? বইলার ওয়া ছাগল বছরের হে ও তো হাত লো লবি कम के दियो ये चिकन, ये बकरी, ये हमारा खाना रेडी। खाओ ना सब लोग।
बोलो बोलो कौन रहा बोल रहे थे दुकान को कुछ बोलिए खाने के बारे में अमर सिंह रेडी हो गया पूरा पेल रहा है और ये हमारा दिलबर मस्त एकदम मटन बना है हाँ स्वादिष्ट है ना मस्त स्वादिष्ट खाओ खाओ मजे तो गाइस हमारा खाना वगैरह हो गया अभी तो ज़्यादा कुछ नहीं बस सामान वगैरह समेत रहे हैं उसके बाद सीधा घर के लिए निकलेंगे আৰু হ'ব আৰু এইখিনি মানে যিমান পাৰোঁ আমি সামৰি পেলাই সোনকালে যাব চেষ্টা কৰোঁ আৰু বাকীখিনি কৈ পেলাই আপোনাক ভিডিঅ'টো সমাপ্ত কৰি দি আছোঁ ঘৰত আৰু মই তেনেহ'লে আহক আপোনাৰ শেষৰখিনি দেখুৱাই আপোনালোকক বাই বাই দি দিওঁ আজিৰ কাৰণে আকৌ এটি নেক্সট ভিডিঅ'ত লগ পাম আকৌ এটা নেক্সট ভিডিঅ' আহিব খানা এটা হ'ব 31 তাৰিখে মোৰ পুৰণা বন্ধু কেইজনমানৰ লগত সেইটো ভিডিঅ' আপোনালোক দেখুৱাই দিম সেইটো ধুনীয়া হ'ব ভিডিঅ'টো আহক তেনেহ'লে খানা চানা খতম আমাৰ গোটাই এইটোৱে আছিল আজিৰ লোকেশ্যন हम इधर बन ठन के तैयार हो रहे थे इधर कैमरा घुमा रहा है তো গাইজ যাওঁতে যাওঁতে মানে আন্ধাৰে হৈ গ'ল আমাৰ আৰু এতিয়া গৈ আছোঁ ঘৰলৈকে আৰু টাইম লাগিব মিনিমাম 1 ঘণ্টামান লাগিব চ' আপোনালোকক মই গৈ পেলাই আজিতো আন্ধাৰত আৰু কি কিনি দেখুৱাম আৰু মানে কি চাব ধৰক ক'ব গ'লে চ' ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিম আজি আপোনালোকৰ যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা নিশ্চয় কৰি দিব তেনেহ'লে আজিৰ কাৰণে বাই বাই গাইজ